মৰ্নিং নমস্কাৰ বন্ধু বান্ধৱীসকল আছাম ৰিণ্টু ব্লগ চেনেলৰ অন্যটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বিশেষকৈ প্ৰথমতে আপোনালোকক দেখাই লওঁ, মই এনেকৈ দেখাই লৈছোঁ ক'লৈ আহিছোঁ কেলৈ আহিছোঁ। বিশেষকৈ এইকেইটা ল'ৰা চাই লওক, এইটো ল'ৰা এটা ভিডিঅ' ব্লগ বনাই আছে, এইটো ল'ৰা পূৰা সাজু, এয়া পূৰা একদম পূৰা সাজু। বিশেষ আমি আহি আছোঁ আজি আপোনাৰ নগাঁও কলিয়াবৰত আছে আমাৰ চতুৰ্থ দ্বিবাৰ্ষিক শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজ অসমৰ অধিৱেশন। তাকে অধিৱেশনলৈ আহিলৈ প্ৰথম নিশাৰ কাৰ্যসূচী সমাপ্ত হ'ল। বিশেষকৈ প্ৰথম নিশাৰ কাৰ্যসূচীৰ মই আপোনালোকক ভিডিঅ'টো দিবলৈ অকণমান অসমৰ্থ হ'লোঁ। ভাবিলোঁ আজি দিনৰ পৰাই কৰিম বুলি, আজিৰ পৰা ভক্তৰ সমাগম হ'ব। বিশেষকৈ ওলাইছোঁ আৰু ধুনীয়াকৈ ইয়াত আমি পৰিৱেশন কৰিম দিহা কীৰ্তন, গোলাঘাট জিলাৰ হয়। তাকে আটাইখিনি ওলাইছোঁ আৰু সকলোৱে আশীৰ্বাদ কৰক, এই দিহানাম খাৰ যাতে আমাৰ সুকলমে পাৰ হয়। লগতে আমি যেনেকৈ পাৰোঁ যি পাৰোঁ আপোনাক দেখাবলৈ চেষ্টা কৰিম। ধুনীয়াকৈ আপোনালোকে চাব ভিডিঅ'টো, সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব যদি ভাল লাগে, আৰু যোনি ভুল হয় সকলোৱে শুধৰাই দিব। বিশেষকৈ আমাৰ একদম গোটেইখিনি ৰেডি হৈ গৈছোঁ। এইটো ল'ৰাই ব্লগ বনাই পেলাই মানে মোক কালি মন্ত্ৰকণ বেয়া লগাই দিলে, সেইটো কাৰণে মই ভাবিলোঁ তই কালি বনাম, মই আজি বনাম। তাকে ভাবিলোঁ ৰাইজক সকলোকে দেখাওঁ ক'ত কেনেকৈ কি ক'ত কেনেকুৱা। বাকী চাব দেই, সকলোৱে চাব। বাকী প্ৰিপেৰেশ্যন কেনেকুৱা? একো আইডিয়া নাই কি হ'ব, বাকী দেখা যাব, একো নাই, ভগৱানে পাৰ কৰিব। সকলোকে আশীৰ্বাদ কৰক। বিশেষকৈ দেখাই আছোঁ আমাৰ ৰুমটো ক'ত, এইটো একদম শেষৰ ভাগৰ আৰু। বিশেষকৈ আমাৰ গাদী, বিশেষকৈ আমাৰ শয়ন কক্ষ ধুনীয়াকৈ ইয়াত ওলাই আছে। খুব ধুনীয়া এটা পৰিৱেশ। ওলাই আছোঁ আৰু আই কাৰ্ড পিন্ধি লৈ ধুনীয়াকৈ ওলাই আছোঁ। বাকী বলক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। আহি আমি সেৱাস্থলী পাইছোঁহি আৰু ভক্তপ্ৰাণ ৰাইজৰ বহুত সমাগম ঘটিছে। দেখাইছোঁ আৰু খুব ধুনীয়া এটা পৰিৱেশ। ইয়াত একদম মূল মঞ্চখন। বাকী আহি পাইছোঁহি আৰু আমি আটাইখিনি পূৰা ধুনীয়াকৈ খুব ধুনীয়াকৈ আহি আছোঁ। আমাৰ পতাকা উত্তোলন ইতিমধ্যে হৈ গৈছে। লগতে এয়া ভকত বৈষ্ণৱসকল বহি আছে, এয়া খুব ধুনীয়াকৈ স্মৃতি তৰ্পণ হৈছে। লগতে আমাৰ কাঞ্চন ক্ষেত্ৰ আপোনালোকক দেখাইছোঁ, বলক। এই তিনিজনী আমি এতিয়া সেই অনুষ্ঠানৰ দুৰ্ঘটনা বুলি ক'বলৈ আমি প্ৰয়াস কৰিছোঁ। আমাৰ লগত সংগী বহুতো আছে, তেখেতসকলকো আমি নাম হয়তো আমাৰ কিছু পাহৰি গৈছোঁ, আৰু প্ৰায়খিনিয়ে ইতিমধ্যে গতি কৰিছে। আমি খুব ধুনীয়াকৈ খাই আছে। আমাৰ প্ৰগ্ৰেমটো ইয়াতে হ'ব। এই অনুষ্ঠানটি গঢ় দিছোঁ, দেখাই আছোঁ আপোনালোকক, দেখাই থাকিম। এতিয়া আহি আছোঁ আমি ভোজনালয়লৈ আহি আছোঁ। বিশেষকৈ ৰাতিপুৱাৰ পৰা একো খোৱা নাই, তাকে খাই বৈ লওঁ বুলি ভাবিলোঁ। ধুনীয়াকৈ খাই মেলি লৈ আমাৰ নামঘৰৰ কাৰণে আমি আগবাঢ়িম। তাকে ভোজনালয়ত গ্ৰহণ কৰি মেলি আমি আকৌ নামঘৰলৈ আগবাঢ়িম। তাকে বলক। বৈষ্ণৱসকলে আহাৰ গ্ৰহণ কৰি আছে। প্ৰায় 500ৰো অধিক আসন আছে। এয়া আমাৰ ভকত বৈষ্ণৱসকলে গ্ৰহণ কৰি আছে আহাৰ। এয়া আমাৰ মূল ছেক্ৰেটাৰী, আমাৰ এইজন ঘূৰাই আমাক ইয়ালৈ আনিলে, তাকে গ্ৰহণ কৰি আছে আৰু। বাকী আমিও কাহাবাক ক'লে আমি আগবাঢ়োঁ। বাকী বলক, আটাইখিনি দেখাই আছোঁ, বলক। আমাৰ কাৰণে এয়া থালি আহি গ'ল।
গিলাচো দিছে এনেকৈ খাই মেলি লওঁ এয়া আমাৰ পুৰি নাস্তা হৈ গ'ল বাকী খাই লৈছোঁ আৰু ধুনীয়াকৈ ৰাইজে দিবলৈহে পাইছে আৰু গাবা গপ পূৰা খাওক ৰাইজ আপোনালোকক খাই লওক নহয় আমি খাই বৈ লওঁ ৰ'ব তাৰপিছত আপোনালোকক দেখাই আছোঁ একদম পূৰা গৰম এইজন আকৌ মোবাইলতে বিজি দা খাই বৈ লওক এয়া ধুনীয়াকৈ আমি খাই বৈ লৈছোঁ তাৰপিছত আপোনালোকক পাছৰখিনি দেখাই আছোঁ ব'লক तस्मै श्री गुरुवे नमो नमः तस्मै श्री गुरुवे नमो नमः तस्मै श्री गुरुवे नमः तस्मै श्री गुरुवे नमो नमः शंकरे हंदाले नामरे पुहुरी माधवे बंधाले आली गुरु यालीर दुयो पारे रुले कदम जुपी भकते जिराब बुली गुरु श्रीमन्त शंकर गुरु सर्वगुणाकर
হাতী পলোৱা কথা গম পাই স্বৰ্গদেৱে মাধৱ আৰু ৰামদাসক মাতি আনিলে আৰু তেওঁলোকক কটাশালত দিয়াৰ বাবে নিৰ্দেশ দিয়া হ'ল। অন্তৰ্যামী শংকৰ গুৰুজনাই এই কথা গম পাই প্ৰাণৰ বান্ধৱ মাধৱ গুৰুজনাৰ প্ৰাণ ৰক্ষাৰ নিমিত্তে কান্দি কান্দি প্ৰথমবাৰ প্ৰাণ নাম ডাকিছিল। মাধৱ গুৰুজনাক যেতিয়া কটোৱালে সুধিছিল তেতিয়া তেওঁ ক'লে যে তাৰ পৰিয়ালৰ কাণ দুটা কোনো নাই, সেইকাৰণে মাধৱ গুৰুজনাক মুক্তি দিয়া হৈছিল। এই বাটটো পাল আহিল ৰামদাসৰ পৰিয়াল কাণ দুটা আছে, সেইকাৰণে ৰামদাসক কটাশালত দিয়া হৈছিল। এইদৰে পাল নামৰ মহিমাৰ কাৰণে মাধৱ গুৰুজনাৰ প্ৰাণৰ ৰক্ষা পৰিছিল। তেতিয়াৰ পৰাই আমাৰ আটা পুৰুষসকলে পালনাম গাই আহিছে। আটা পুৰুষসকলে পালনাম গালে আমিও তেওঁলোকৰ পিছে পিছে আওৰাই যাওঁ। মই তাৰে অকণমান গাবলৈ যত্ন কৰিছোঁ। কৃষ্ণ হৰি কৃষ্ণ কৃষ্ণ হৰি কৃষ্ণ হৰি ৰাম ও হৰি ৰাম হৰি ৰাম ও গোবিন্দ কৃষ্ণ ৰাম। এনেকুৱা তেওঁ গাঁৱে গাঁৱে নামঘৰ প্ৰতিষ্ঠা কৰা। তেওঁ নামঘৰসমূহত নাম প্ৰসংগৰ বাহিৰে ভাওনা আদিৰো ব্যৱস্থা কৰিছিল। তেওঁ ভাওনাসমূহ হ'ল পত্নী প্ৰসাদ, কেলিগোপাল, কালিয়া দমন, ৰুক্মিণী হৰণ, কাইজাধিৰণ, ৰাম বিজয় আদি। এবাৰ কি হ'ল জানে শ্ৰদ্ধাৰ বান্ধৱাই মাতি সমস্ত শংকৰ গুৰুজনাৰ কোচ ৰজা নৰনাৰায়ণ সভাত এদিনাখন আছিল আৰু তাক নৰনাৰায়ণ ৰজাই আন পণ্ডিতসকলৰ সৈতে হাতী মাৰি ভুলকাত ভৰাই আনিবলৈ নিৰ্দেশ দিছিল। সেইদিনা ৰাজসভা ভংগ হ'ল। পিছদিনা আন ব্ৰাহ্মণসকল খালী হাতেৰে আহিছিল আৰু শংকৰ গুৰুজনাৰ হাতত এটা ফুলুকা লৈ আহিছিল। ৰাইজ আমি ৰিহা কীৰ্তন বা সম্পূৰ্ণ কৰিলোঁ। বিশেষকৈ বহুত ভয়ে ভয়ে কৰিলোঁ।
তাকে হ'লেও ঈশ্বৰৰ কোৱাত আপোনালোকৰ আশীৰ্বাদত সকলো ৰাইজৰ আশীৰ্বাদত নামঘৰ সফল ৰূপায়ণ কৰিবলৈ আমি সাহস পালোঁ সম্পূৰ্ণ খুব ভালকৈ আমি শেষ কৰিলোঁ বাকী এজন দেখিছে নহয় ইউটিউবাৰ ধুনীয়াকৈ লাগি আছে লগতে আমাৰ মানপত্ৰভাগ আমাক অৰ্পণ কৰিলে বিশেষকৈ আমাক খুব ধুনীয়াকৈ সন্মান যাচিছে সেয়েহে আমি খুব আনন্দিত বিশেষকৈ আমি কৰ্মভাগ ইমান সুচাৰুৰূপে শেষ কৰাৰ বাবে বহুত 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 ধন্যবাদ বিশেষকৈ আমাক এইকণ সুযোগ দিয়াৰ বাবে ৰাজ্যিক সমাজক আমি বহুত বহুত ধন্যবাদ জনাইছোঁ বিশেষকৈ এতিয়া আমি আটাইখিনি আকৌ আহিলোঁ ভোজনালয়লৈ বিশেষকৈ অথনি আমি পুৰি খাইছিলোঁ এতিয়া আকৌ আমাৰ ভোজনৰ বাবে আমাক আকৌ নিমন্ত্ৰণ জনাইছে তাকে আমি খাই কৰি আকৌ আটাইখিনি আকৌ একলগ হৈ ক'ত কেনেকৈ কি দেখাব পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বিশেষকৈ আটাইকেইজন আমাৰ গ্ৰুপৰে হয় আটাইকেইজন খুব ধুনীয়াকৈ পাৰ কৰিলোঁ বাকী ব'লক আৰু আপোনালোকক যিমানখিনি পাৰোঁ আটাইখিনি দেখাবলৈ সম্পূৰ্ণ আপোনালোকক যত্ন কৰিম ব'লক 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 ৰাইজ বিশেষকৈ দিনৰ কৰ্মভাগ শেষ কৰি লৈ ৰাতি ভাগলৈ প্ৰতিনিধি সভা আছিলে বিশেষকৈ প্ৰতিনিধি সভাত আমিও যুৱ সমাজৰ হৈ আমি অংশগ্ৰহণ কৰিলোঁ লগতে আমাৰ গুৰুবাপসকল এতিয়া প্ৰতিনিধি সভাত অংশগ্ৰহণ কৰি আছে ঠিক 12টা বাজিব হৈছে নিশা আমাৰো বাহনখন পাই গ'লেহি আমাৰো ঘৰমুখী যাবৰ হ'ল বিশেষকৈ ঠিক আৰু অলপ সময়ৰ পাছতে আমাৰ গুৰু দেউতাহঁত অহাৰ পাছতে আমি ঘৰমুখী হ'ম বিশেষকৈ আমাৰ শিবিৰটো এয়া খুব ধুনীয়া এটা পৰিৱেশ আৰু লগতে আমাৰ কৈখন বাহন উপস্থিত হৈ আছে খন্তেক সময়ৰ পাছতে আমি বাপকেচি ঘৰমুখী যাবলৈ চেষ্টা কৰিম লগতে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহে আমি উৎসাহিত হ'ম আপোনালোকক আগন্তুক দিনত ভাল ভাল ভিডিঅ' দিবলৈ আমি সাহস পাম লগতে আজি আমাৰ দিনৰ কৰ্মভাগত যিমানখিনি কৰিলোঁ আটাইখিনি সকলো আপোনালোকৰ কাৰণে সম্ভৱ হৈছে বিশেষকৈ আমি দিহানামখাৰ গোলাঘাট জিলাৰ হৈ পেলাই কৰিছিলোঁ খুব ধুনীয়াকৈ পাৰ হৈ গ'ল লগতে আমাৰ সকলো ৰাজ্যিক নেতাই ভালেই পাইছে বিশেষকৈ বিশ্বনাথৰো বাপ এজনে আমাৰ কণ্টেক্ট নাম্বাৰ লৈ গৈছে বিশেষকৈ সকলো সম্ভৱ হৈছে আপোনালোকৰ কাৰণে তাকে আশীৰ্বাদ কৰি যাওক সকলোৱে আশীৰ্বাদ দি যাওক আগন্তুক দিনত যাতে আপোনালোকৰ কাষত আমি ভাল ভাল কাম কৰি যাব পাৰোঁ তাকে লৈ বেছিকৈ নকওঁ আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিব বিচাৰোঁ অজানিতে ভুল হৈছে সকলোৱে ক্ষমা কৰিব আগন্তুক দিনত ভাল ভাল ভিডিঅ' দিবলৈ যত্ন কৰিম আজিলৈ শুভৰাত্ৰি বাই বাই